আসসালামু আলাইকুম গাইস। এইকেইটাৰ ওপৰত ধৰি একো কৰিব নোৱাৰি। এইটো এটা বহুত দিনৰ মূৰত মানে স্কুল খুলিছিল আজি। স্কুল যাই বৰ্তমান আমি এতিয়া ঘৰত যাই আছোঁ। তাৰমানে গাইজ বহুত দিনৰ মূৰত মানে কলেজ খুলিলে বান্ধৱীকেইটাক লগ পালোঁ একেলগে। লগ পাই ইহঁতৰ ফূৰ্তি পূৰা ডেন্স কৰি আছে ফূৰ্তিতে। কি কৰোঁ কি নকৰোঁ তাকে কৰি আৰু কিবা ইংগিত দি আছে, কি ইংগিত দিছে গম পোৱা নাই। পূৰা ফূৰ্তি লাগি আছে ইহঁতৰ কলেজ চলাই। বৰ্তমান কলেজ ছুটি দিছে আমাৰ। ছুটি দিলে ঘৰত আহি আছোঁ আৰু ৰাস্তাতে পূৰা গৰম দিছে, একদম গৰমত থাকিব পৰা নাই। ঘৰটো কিবা কৰি পালে আৰু হ'ল আৰু একদম গৰমত থাকিব পৰা নাই। ৰাস্তা পূৰা চুনচান ৰাস্তা হৈছে, গাড়ী মটৰ একো নাই আজি তাৰমানে মোৰ ফাৰ্ষ্ট ব্লগ আৰু গাইজ। বৰ্তমান কেনেকুৱা হৈছে গম নাপাওঁ আজি, আপোনালোকে কমেণ্ট কৰি জনাবচোন।